পেঞ্চিল বাকচত ভৰাই থৈছিল মই সুযোগ বুজি সেইটো চুৰ কৰি পেলাইছিলোঁ তোমালোকৰ ভিতৰত ঘড়ীটো কোনে চুৰ কৰিছিলা ঘূৰাই দিয়া মই তোমালোকক শাস্তি নিদিওঁ শাস্তি নিদিওঁ বুলি কৈছিল যদিও মই ঘড়ীটো ঘূৰাই দিয়াৰ সাহস গোটাব নোৱাৰিলোঁ মই এতিয়া তোমালোকৰ জেববোৰ আৰু বেগবোৰ পৰীক্ষা কৰিম ঘড়ীটো নোপোৱালৈকে কোনেও কিন্তু চকু মেলিব নোৱাৰিবা শুনিছানে মই কি কৈছোঁ অন্যথা তেওঁক স্কুলৰ পৰা বহিষ্কাৰ কৰা হ'ব চকু মুদা আমি সকলোৱে সেইদিনাখনি চকু বন্ধ কৰি থিয় হৈ শাৰী পাতিছিলোঁ আপুনি এটা এটাকৈ সকলোৰে জেববিলাক পৰীক্ষা কৰি গৈছিল আপুনি যেতিয়া মোৰ কাষলৈ আহিল মোৰ বুকুৰ ধপধপনি দ্ৰুত হ'বলৈ ধৰিল চিন্তাশক্তি শূন্য হৈ পৰিছিল মই আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈছিলোঁ মই ভাবিছিলোঁ চুৰি কৰা বদনাম এটা জীৱনভৰ থাকি যাব মোৰ মন মগজু অনুশোচনাই ভৰি পৰি দিনাখনিয়ে মই সিদ্ধান্ত লৈছিলোঁ ছাৰ ময়ো আপোনাৰ দৰে এজন আদৰ্শ শিক্ষক হ'ম হয় হয় মোৰ মনত পৰিছে মই কিন্তু আজিলৈকে জনা নাছিলোঁ সেই চুৰি কোনে কৰিছিল মই যেতিয়া তোমালোকৰ জেববিলাক পৰীক্ষা কৰি আছিলোঁ তেতিয়া ময়ো মোৰ চকু বন্ধ কৰি ৰাখিছিলোঁ ছাৰ আপুনি অকল মোৰ বাবে আদৰ্শ শিক্ষক নহয় আপুনি সমাজখন আৰু দেশখনৰ বাবেও এজন আদৰ্শৱান শিক্ষক ছাৰ মোক আশীৰ্বাদ কৰক হ'ব উঠা নিষ্ঠাৱান হ'বা ভাল হ'বা সমাজৰ বাবে তুমিও